লাজ লাগিব লাগে যে মই যদি মানো আত্মহত্যা নে দুৰ্ঘটনা তথাপিও চালাৰ মানুহবোৰে হিংসা অহংকাৰ অপৰাধ মানুহবিলাকে এইবোৰ কাম কৰিয়ে থাকে অকণো ভয় এনে মানুহৰ কোনো কাম নাই মানুহৰ জীৱন যাৰ আগে পিছে হুৱে বাৱে কোনো নাই একদম স্বাভাৱিক ইমানেই স্বাভাৱিক কেতিয়া কেনেকৈ কাৰ মৃত্যু হৈ যায় কোনেও নাজানে কোনো ঠিক নাই তথাপিও চালাৰ মানুহবোৰে হিংসা অহংকাৰ অপৰাধ আদি অপকৰ্মবোৰ নেৰে এই মানুহবিলাক বদমাছ মানুহবিলাকে এইবোৰ কাম কৰিয়ে থাকে অকণো ভয় নাখায় মানুহৰ কিবা ভেলু আছে নেকি কওকচোন আকাশৰ ডেৰেকনিৰ নিচিনা খন্তেকীয়া মানুহৰ জীৱন এই আছে এই নাই তথাপিও মানুহবোৰৰ কোনো ভয় নাই এটা মানুহতকৈ এজোপা গছৰ হাজাৰবাৰ বেছি ভেলু আছে যদি ডাঙৰ ধুমুহাই আহি ভাঙি থৈ নাযায় তথাপিও মানুহৰ কোনো ভেলু নাই আৰু এইবোৰ কথা মানুহে বুজে জানে মোৰ মৃত্যু হ'ব কিন্তু ভয় নাখায় কিয় ভয় নাখায় জানে লোভ খং ক্ষোভ প্ৰতিশোধ নিজে শান্তিত নাথাকে আনক শান্তিত থাকিব নিদিয়ে এয়া কিন্তু সমাজৰ কাৰণে ভাল নহয় পৃথিৱীত এনে মানুহৰ কোনো কাম নাই অকমান উপকাৰ পৃথিৱীৰ নহয় সমাজৰ নহয় আনৰ নহয় গতিকে নিজে নিজে চিন্তা কৰি পেলাই এইবিলাক নিজে মানে শুদ্ধ হৈ যাব লাগে লাজ লাগিব লাগে যে মই যদি মানো আন এটা মানুহৰ কামত অকমান আহিব লাগিব মই যদি মানো তো মানুহ হিচাপে সমাজত মোৰ কিবা এটা অৱদান থাকিব লাগিব মই যদি মানো তেন্তে মানুহে যাতে মোক মানুহৰ নিচিনা কয় মই এনেকৈ চলিব লাগিব কিন্তু সেইটো নকৰে কি ভেলু আছে তোমাৰ আজি তুমি যিমানে ধনী যিমানে ডাঙৰ যিমানে ক্ষমতাবান নোহোৱা কিয় কাইলৈ তোমাৰ বেছি সময় নালাগে মই কৈছো নহয় ডেৰেকনিৰ নিচিনা জানি শুনি বুজি তথাপিও মানুহ মানে সাৱধানত নাথাকে নিজকে চম্ভালি ৰাখিব নোৱাৰে এই যে উদাহৰণ দিবলৈ গ'লে চাওকচোন আমাৰ অসমত হৈ যোৱা এটা ভয়াৱহ দুৰ্ঘটনা মানে এটা ঘটনা মৃত্যু জোনমণি ৰাভা যিজনীৰ মৃত্যু হৈছে আৰু সেই মৃত্যুৰ কোনো নিৰ্দিষ্ট কোনো এতিয়ালৈকে পোৱা নাই হত্যা আত্মহত্যা নে দুৰ্ঘটনা কোনেও নাজানে আৰু ইয়াৰ আঁৰত হাজাৰ হাজাৰ ৰহস্য এতিয়ালৈকে সোমাই আছে আৰু এই ৰহস্যবিলাকৰ তদন্তৰ অন্তত যেতিয়ালৈকে সকলো কথা নোলাব তেতিয়ালৈকে কোনেও কিন্তু শান্তি নাপায় আৰু কোনেও বস্তুটো বিশ্বাস নকৰে এতিয়া যাৰ মনত যি আইডিয়া আহিছে যি অনুমান কৰিছে তাকে কৈ গৈছে কিন্তু আচল কোনটো সেইটো সম্পূৰ্ণ ওলাব সম্পূৰ্ণ পুলিচৰ তদন্তৰ পিছত আৰু সবেই একেমুখে একেটা কথাই কৈ আছে যদি যিজন দোষী যিজন হত্যাকাৰী তাক কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো সবেই বিচাৰিছে আমিও বিচাৰিছোঁ জোনমণি ৰাভাৰ আত্মাই শান্তি পাওক এয়া কামনা কৰোঁ আৰু আগলৈ যাতে এনে দুৰ্ঘটনা এনে ঘটনা বা এনে হত্যা যাতে নহয় সেইটো কামনা কৰোঁ তো গাইজ মই এইবোৰ কথা কিয় কওঁ মনলৈ কেতিয়াবা আহে ভাৱনা যিখিনি মোৰ ভাৱনাখিনি আপোনাৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ আৰু সদায় এনেকুৱা ভিডিঅ' মটিভেশ্যন আৰু আপোনাৰ জীৱনত কামত আহিবলগীয়া কথা যেতিয়া বা নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ' আপোনাৰ ভাল লাগে তো এটা লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ'টো আপুনি অতি সোনকালে পাই যায় আৰু আপুনি জনাব পাৰে যে মই বহি থকা এই সন্ধ্যা সময়ত আবেলি সময়ত বহি থকা যিটো লোকেশ্যন এণ্ডাৰ হৈ গৈছে ড্ৰাগ লাগিছে ভিডিঅ'টো তো লোকেশ্যনটো কেনেকুৱা লাগিল জনাব